নমস্কাৰ। এটা অতি সোৱাদ লগা আৰু স্বাস্থ্যকৰ ৰেচিপি লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। সেয়া হৈছে মুগ দালিৰ চিল্লা বা বহুতে ইয়াক মুগ দালিৰ ডোচা বুলিও কয়। তাৰ বাবে কিছু মুগ দালি ল'লোঁ। মুগখিনি মই ভিজাই থোৱা আছিল। আচলতে এইখিনি মই বেলেগ কাৰণে ভিজাইছিলোঁ। পৰিমাণটো বেছি হোৱাৰ কাৰণে গজালি ওলাবলৈ থৈ দিলোঁ। আৰু গজালি ওলোৱা মুগ মাহৰ গুণাগুণ আপোনালোকে নিশ্চয় জানে। মুগখিনি মই এবাৰ ধুই ল'লোঁ, যিহেতু কিছুদিন হৈছিলে। তাৰপিছত ইয়াত আপুনি এই দিয়া উপকৰণবোৰৰ ভিতৰত মই পিঁয়াজ আৰু সৰুকৈ কাটি লোৱা অলপ আদা ল'লোঁ। আপোনালোকে আন উপকৰণ যেনে নহৰু, ধনিয়া এইবোৰো যোগ কৰিব পাৰে, যাৰ যেনেকুৱা ধৰণৰ সোৱাদ বিচাৰে। তাৰপিছত এইখিনি ভালদৰে গুড়ি কৰি ল'ব লাগিব। তাৰ বাবে মই মিক্সিত দিলোঁ আৰু এই মিক্সিতে মই গোটেইখিনি উপকৰণ একেলগে ঢালি ল'লোঁ। অলপ নিমখো দি দিলোঁ জোখমতে, দি পেলাই ভালদৰে গুড়া হ'বলৈ দিলোঁ। এই উপকৰণটো খুব স্বাস্থ্যকৰ বুলি মই এইকাৰণেই ক'লোঁ, মুগ দালিত প্ৰ'টিনৰ পৰিমাণ যথেষ্টখিনি থাকে। গতিকে যিসকলে বিশেষকৈ ৱেইট লছৰ কাৰণে চেষ্টা কৰি আছে তেওঁলোকৰ কাৰণে খুব উপকাৰী বুলিয়ে মই ক'ম। ভালদৰে গুড়া নহ'ল, তাৰমানে ইয়াত আৰু অলপ পানীৰ প্ৰয়োজন হ'ব। গতিকে নামমাত্ৰ মই পানী ইয়াতে দি ল'লোঁ। বৰ বেছি পানী দিব গ'লেও বস্তুখিনি পনীয়া হৈ পৰিলে পিছত আমাৰ বনাওঁতে অসুবিধা হ'ব। সেইকাৰণে মই অলপ পানী দি চালোঁ, দি আকৌ বস্তুখিনি গুড়ি হ'বলৈ দিলোঁ। হয়, মই কৈ আছিলোঁ যে ইয়াৰ উপকাৰিতাৰ বিষয়ে। আৰু সাধাৰণতে কি হয়, গধূলি সময়ত আমি অফিচৰ বা কৰ্মস্থানৰ পৰা আহি কি খাওঁ কি নাখাওঁ এনেকুৱা ধৰণৰ এটা অৱস্থা হয়। প্ৰায় বহুতে বাহিৰৰ পৰা চিংৰা মিঠাই এইবোৰ লৈ আহে, যিবোৰ আকৌ গৈ পেলাই আমাৰ স্বাস্থ্যৰ ক্ষতিকাৰকেই হয় স্বাস্থ্যৰ বাবে। তেনেস্থলত যদি আমি ঘৰতে এনেধৰণে অতি সহজে এই মুগৰ চিল্লা বনাই ল'ব পাৰোঁ, সেয়া ভোকটো গুচাই আমাৰ আৰু লগতে স্বাস্থ্যকৰো হয়। মই বেটাৰখিনিত অকণমান মিঠাতেল দি ল'লোঁ। আপোনালোকে মিঠাতেলৰ সলনি বেলেগ তেলো দিব পাৰে বা তেল নিদিয়াকৈও বস্তু বনাব পাৰে, কিন্তু মই অকণমান তেল দি দিলোঁ। তাৰপিছত টাৱাখন গৰম হোৱাৰ পাছত এনেদৰে দেখিছে ভিডিঅ'ত, বস্তুখিনি ঘূৰাই ঘূৰাই মিশ্ৰণটো এনেদৰে ঠিক তেনেদৰে যেনেদৰে আমি ডোচা বনাওঁ এনেদৰে দি দিলোঁ। চাব টাৱাখন যাতে খুব বেছি গৰমো নহয়। খুব বেছি গৰম হ'লে বস্তুখিনি মেলি দিয়াত অলপ অসুবিধা হয়, বিয়পাই দিয়াত লাগি ধৰে। আৰু গেছটো কমাই ৰাখিব, মানে মিডিয়াম জুইত ৰাখিব। খুব বেছিকৈও যদি আপুনি জুই দি দিয়ে লগে লগে জ্বলি যাব। এতিয়া এখন ঢাকন দি দিলোঁ যাতে ওপৰৰখিনি সিজাত সহায় হয়। এতিয়া কিছু সময় ৰখাৰ পাছত আমি বস্তুখন অলপ লুটিয়াই দিম। আপুনি লুটিয়াই নিদিয়াকৈও পাৰে ৰাখিবলৈ, এফালেই যদি বেছি গৰম কৰে, কিন্তু মই দুইফালে লুটিয়াই দিলে অলপ সোৱাদৰ কিছু তাৰতম্য হয় বুলি ভাবোঁ, আৰু কিছু সোৱাদটো অলপ মচমচীয়া ভাৱটো অলপ বেছি আহে যেন মোৰ লাগে। আৰু চাওক, ইমান সোনকালে আৰু সহজতে এইখন আমাৰ মুগ চিল্লা হৈ গ'ল। মই আপোনালোকক আৰু এখন বনাই দেখাইছোঁ। এইখন দ্বিতীয়খন দিয়াৰ আগত টাৱাখন যথেষ্ট গৰম হৈ পৰিছিলে, সেইটো কাৰণে মই কিছু পানী ছিটিয়াই পেলাই টাৱাখন অকণমান ঠাণ্ডা কৰি ল'লোঁ। লৈ পেলাই আকৌ আগৰ দৰেই মই এনে ঘূৰাই ঘূৰাই বিয়পাই চিল্লাখিনি দি দিলোঁ। আপোনালোকে যদি ইয়াতকৈ অলপ পনীয়াও চিল্লাটো হোৱা বিচাৰে তেতিয়াহ'লে কিছু পানী যোগ কৰিব পাৰে মিশ্ৰণটোৰ লগত। কিন্তু খুব বেছি পনীয়া হ'লেও কেইবাখনো খালেহে অকণমান খোৱাৰ ছেটিছফেকশ্যনটো আহিব যেন লাগে। গতিকে মই এখনতে যাতে অলপ পাবলগীয়া পৰিমাণখিনি পাই যাওঁ, সেই হিচাপে কিছু ডাঠ কৰিয়ে মই বনাইছোঁ। আৰু এয়া হৈ গ'ল আপোনাৰ মুগ চিল্লা। আপুনি গধূলিৰ চাহকাপৰ লগত খুব আনন্দ মনেৰে আৰু খুব এনজয় কৰি খাব পাৰে। কেনে লাগিলে জনাব, লাইক আৰু